হেল্ল' বন্ধু বান্ধৱী নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মোৰ লগৰ এজনী ঘৰত আহি আছোঁ। লগৰজনী ঘৰত আজি সঞ্চয় গোট বহাইছোঁ। প্ৰত্যেক সপ্তাহে এনেকৈ একোজনীকৈ ঘৰত মানে সঞ্চয় গোট বহাওঁ। সপ্তাহে 50 টকাকৈ সাঁচি ৰাখিব চেষ্টা কৰিছোঁ। সেয়া সাঁচি ৰখা পইচাই মানে ওচৰ চুবুৰীয়া মহিলাসকলৰ বা কাৰোবাৰ বিপদ আপদ হ'লে সেয়াৰ পইচা মানে 2 টকা সুদত দিবলৈ চেষ্টা কৰিছোঁ। বলক তেনে ভিডিঅ'লৈ যাওঁ। গ্ৰুপ মিটিং আৰম্ভ হ'লেই চাগে। তোমালোকে আহিলাই ন? পইচা তুলিলাই? মোৰ যে অকণমান লেট হৈ গ'ল দেই। লগৰ কেইগৰাকীক অকণমান দেখুৱাব চেষ্টা কৰিছোঁ। গোটেই কেইগৰাকী নাহিলে ঘৰুৱা অসুবিধাৰ বাবে, কাৰোবাৰ স্কুল থাকে, কাৰোবাৰ ঘৰুৱা অসুবিধা, সেইবাবে আহিব নোৱাৰিলে। লগৰ কেইগৰাকীৰ হাততে পইচা দি পঠিয়ালে। আইসকল পুৰা হিচাপ নিকাচত লাগি আছে। যিগৰাকী আজি মানে অসুবিধা হ'ল তেওঁক পইচাটো দিয়া হ'ল। সেয়েহে আৰু গোটৰ যোগেদি মহিলাগৰাকীক অকণমান সহায় কৰিব পাৰে মানে বহুতেই ভাল লাগিছে। যদিহে ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক এটি কৰি দিব, পাৰিলে শেষত ছাবস্ক্ৰাইব এটিও কৰি দিব।